Snapshot 1, Snapshot 2, Snapshot 3. কিমান আৰু কম কমলপুৰ সমষ্টিৰ বাট পথৰ কথা শুনক ভুক্তভোগীৰ মুখেৰে এই ৰাস্তাটোৰ কথা ক'বলৈ গ'লে আজি 10,000 মানুহে জমৰ যন্ত্ৰণা ভুগিছে। আজি ইলেকশ্যনৰ আগত স্থানীয় বিধায়কে এইটো উদ্বোধন কৰি থৈ গ'ল 60 লাখ টকাৰে, কিন্তু আজি কুপুতি ইয়াৰ কাম আৰম্ভ নহ'ল। ইলেকশ্যনৰ ভোট পোৱাৰ আশাৰে কৰিলে যদিও এই মানুহখিনি যি অশান্তি, এক আঁঠু পানীৰ ওপৰেৰে মানুহ পাৰ হ'ব লগা হৈছে। ইয়াৰ দৰা কহৰা অঞ্চলৰ লগতে ভিতৰখলা মদন কামদেৱ দেৱালয়লৈ যোৱা ই এটা মুখ্য পথ গুৱাহাটীৰ পৰা অহা মানুহখিনিৰ কাৰণে। এই মুখ্য পথটোৰে অৱস্থা তথৈবচ। চৰকাৰে যিমানেই ৰাস্তা পদূলি উন্নয়ন কৰাৰ ঢাক ঢোল নবজাওক কিয়, আচলতে চাবলৈ গ'লে চৰকাৰৰ এই যিটো ফোপোলা দম্ভালি ইয়াতে ওলাই পৰিছে। গুৱাহাটীৰ পৰা 18 কিলোমিটাৰ দূৰত অৱস্থিত এই মূল ৰাস্তাটো মঙলদৈ ৰোড সংযোগী হাইৱে সংযোগী যিটো পথ দৰা কহৰাৰ মাজেৰে মদন কামদেৱ ইতিহাস প্ৰসিদ্ধ মদন কামদেৱ দেৱালয়লৈ গুৱাহাটীৰ পৰা যোৱা মানুহখিনি এইপিনেৰে অহা যোৱা কৰে। জমৰ যন্ত্ৰণা। এই ৰাস্তাটোৰে অহা যোৱা কৰা মানুহ এৰি প্ৰায় 2 কিলোমিটাৰমান ঘূৰি পেলাই আহি তেওঁলোকে ৰাস্তা পদূলিবিলাকৰ অন্য ৰাস্তা পদূলিবিলাকৰো অৱস্থা তথৈবচ কৰিছে। গতিকে চৰকাৰক আমি দাবী জনাইছোঁ, তেওঁলোকে দম্ভালি মৰা কথা কোৱাতকৈ ই ৰাস্তা পদূলিবোৰৰ সঁচা অৰ্থত উন্নয়ন কৰক, তাকে আমি কামনা কৰিছোঁ। এই বিষয়ে চৰকাৰৰ এই সোপা ঢিলা আৰু বিধায়ক মহোদয়ৰ যি উন্নয়নৰ ফোপোলা স্বৰূপ ইয়ে উদঙাই দেখুৱাইছে। তেওঁ ভোট পাবলৈ ইনগ্ৰেশ্যন কৰি গ'ল, কিন্তু ৰাস্তাটো সঁচা অৰ্থত মেৰামতি বা ৰাস্তাটোৰ এই যিটো জমৰ যন্ত্ৰণা আঁতৰোৱাৰ দিশত সঁচা অৰ্থত কোনো ভূমিকা লোৱা দেখা নগ'ল। আমি দাবী জনাইছোঁ, তেওঁ যেনেকৈ ইলেকশ্যনৰ আগত এই দৰা কহৰা মদন কামদেৱ মঙলদৈ সংযোগী ৰাস্তাটো উদ্বোধন কৰি গ'ল, তেনেকৈ তৎকালেই এই ৰাস্তাটোৰ উন্নয়নৰ ব্যৱস্থা কৰি ৰাইজক এই প্ৰায় 10-15 হাজাৰ ৰাইজক যেন সকাহ দিয়ে, নহ'লে ইয়াৰ পৰিণাম অহা ইলেকশ্যনত ভুগিব লাগিব। যোৱা 1 এপ্ৰিল তাৰিখে সিদিনা ঈদ আছিল। ঈদৰ দিনা আমি মানুহখিনি গোট খাওঁ আৰু স্থানীয় বিধায়ক মহোদয় আহি এই ৰাস্তাটো মানে ৰিপেয়াৰিঙৰ কাৰণে উদ্বোধন কৰে। আৰু সেই উদ্বোধন কৰাৰ পিছত তেখেতে এই যিখিনি ঠাই বেছিকৈ দ হৈছিল, গাঁত আছে, সেইখিনি ঠাইত মানে ব্লক পাৰি দিয়াৰ সিদ্ধান্ত এটা লৈছিল আৰু ওখ কৰি দিম বুলি আমাক প্ৰতিশ্ৰুতি এটা প্ৰদান কৰিছিল তেখেতে। তাৰপিছত আমি ৰাস্তাটো হ'ব বুলি ভাবি আছিলোঁ। ইতিমধ্যে ল'ৰা ছোৱালীবিলাক স্কুলত অহা যোৱাৰ খুব অসুবিধা। আজিও ঈদ আহিল, আকৌ সেই ঈদটো গ'ল। আজি প্ৰায় 2 মাহ 10 দিন হ'ল। এই 2 মাহ 10 দিনৰ পিছত আজি আকৌ আমাৰ ঈদ উল আজহা হ'ল। সেই ঈদৰ আজহাৰ নামাজ পঢ়িব যোৱাটো আমাৰ অসুবিধা আছে। তাত সন্মুখতে গাঁত আছে, গাঁতবোৰ মানে পানী জমা হৈ আছে, গতিকে আমাৰ অহা যোৱা খুবেই প্ৰয়োজন, মানে বাধাৰ সৃষ্টি হৈছে। এইপিনে সকলো গাড়ী টোলগেটৰ মানে মাচুল দিয়াৰ সৈতে এইপিনে সকলো গাড়ী এইপিনে অহা যোৱা কৰে। একেবাৰে মঙলদৈ ওলাব পাৰি এই ৰাস্তাটোৰে। গতিকে এই গাড়ী ইমান অহা যোৱা গাড়ী কৰা ৰাস্তাটো আজিলৈ কোনো ধৰণৰ ৰিপেয়াৰিং ব্যৱস্থাটো আকৌ সম্পূৰ্ণ হৈ নুঠিল। গতিকে মই বিধায়ক মহোদয়ক অনুৰোধ জনাইছোঁ, অতি সোনকালে ৰাইজৰ দাবী আৰু এইটো আমি ৰাইজে দাবী জনাইছোঁ, অতি সোনকালে এই ৰাস্তাটো ৰিপেয়াৰিং কৰি দিবৰ কাৰণে মই টানি অনুৰোধ জনাইছোঁ। এইখিনিতে আজি আচলতে যি আমি ঈদৰ নামাজ আদায় কৰিলোঁ, এইখিনিতে ঈদৰ নামাজত আমাৰ বাহিৰৰ মুছলিম ভাইসকলো আহিছে, ইয়াত আমাৰ লগত মানে মিলিত হৈছে, নামাজ পঢ়িছে। কিন্তু ৰাস্তাটো আচলতে মোকে দায়িত্ব দিছিল, এই ফিটা কাটাৰ দায়িত্ব দিছিল আৰু মই কৰিছিলোঁ। আজি 2-3 মাহ অতিক্ৰম হ'ল,
ইয়াৰ মেণ্ডিং মেৰামতি বৰ্তমানলৈ দেখা যোৱা নাই আৰু নামাজৰ ক্ষেত্ৰত যিখিনি মানুহ মানে ইয়াৰ মছজিদ প্ৰাংগণলৈ আহিল যাতায়াত কৰিলে তেখেতসকলে যথেষ্টখিনি অসুবিধাৰ সন্মুখীন হৈছে কাৰণ ইয়াত খাল সদৃশ মছজিদৰ ঠিক দুৱাৰমুখতে খাল সদৃশ পৰিৱেশ হৈছে গতিকে অকল যান বাহনেই নহয় সাধাৰণ মানুহ এই ক্ষেত্ৰত ভুক্তভোগী পুনৰবাৰ আমাৰ কমলপুৰ সমষ্টিৰ বিধায়ক মহোদয়ৰ অনুৰোধ জনাইছোঁ ই অনতি বিলম্বে ইয়াৰ সুব্যৱস্থা কৰে যেন। ধন্যবাদ। ব্যুৰো ৰিপৰ্ট বাইহাটা লাইভ।